আজি আপোনালোকক দেখুৱাব গৈ আছোঁ কেনেদৰে লোকেল মুৰ্গী পালন কৰি আছে, কেনেদৰে তাৰ উৎপাদন কৰি আছে, ডিমৰ উৎপাদন আৰু প্লাছ আপোনাৰ মেচিনত ব্যৱহাৰ কৰি যেনেকৈ পোৱালি ফুটাই আছে দেখুৱাব গৈ আছোঁ। আজি মোৰ চেনেলৰ জৰিয়তে আপোনালোকে চাব পাৰিব কিদৰে মেচিনৰ সহায়ত এনেদৰে ডিমবোৰ ফুটাই আছে। চাওক, আপোনালোকে যদিহে এনেদৰে ইনকুবেটৰ এটা ল'ব পাৰে, ভাল টকা উপাৰ্জন কৰিব পাৰিব। এনেদৰে ডিমবোৰ কেনেদৰে ৰাখিছে চাওক। আপোনাৰ 2100 ডিম ধৰে, আৰু যদিহে আপোনালোকে হাঁহৰ ডিম ৰাখিব বিচাৰে তেতিয়াহ'লে 1500 মান ডিম ধৰিব। ব্যৱসায় কৰিবলৈ এইটো প্ৰচেষ্টা হাতত লওক, ভালদৰে লাভৱান হ'ব পাৰিব। ঘৰতে 50জনীমান কুকুৰা পোহক, লোকেল কুকুৰা, তাৰ পৰা ডিম উৎপাদন কৰিব পাৰিব। তেতিয়া আপোনালোকে মেচিনত দিব পাৰিব। এনেদৰে থৈছে, ডিমৰ বাবে এনেদৰে থৈ দিয়া হৈছে। সকলোকে কৈছোঁ, এই ব্যৱসায়টো হাতত লওক, ভালদৰে উপাৰ্জন কৰিব পাৰিব, ভালদৰে লাভৱান হ'ব পাৰিব। যদিহে আপোনালোকে কিবা জানিব বিচাৰে মোৰ কমেণ্ট বক্সত জনাব, মই সকলো ডিটেইলছ আপোনালোকক ধুনীয়াকৈ জনাম। এনেদৰে লোকেল মুৰ্গীবোৰ ৰাখিছে, দেখিছে নহয়, এনেদৰে আগতীয়াকৈ পুহিব লাগিব। 80জনীমান আছে, এনেদৰে ডিমৰ কাৰণে থোৱা হৈছে এইখিনি মুৰ্গী। দেখিছে, টোটেল 110জনী মুৰ্গী আছে, কণীৰ বাবে থৈছে, যাতে অন্য জেগাত ডিম বিচাৰি ঘূৰি ফুৰিব নালাগে। আপোনালোকে মেচিন আনিলে আগতে এনেদৰে পুহিব লাগিব বা ক'ৰবাৰ পৰা লোকেল মুৰ্গী বিচাৰি আনি থ'ব লাগিব ডিম পাৰিবৰ বাবে, নহ'লে কিমান ডিম আপুনি বিচাৰি ফুৰিব। চৰাইও আছে পোৱালি, বতা চৰাইও লাগে যদি ক'ব পাৰিব, ইয়াতে ধেৰ পোৱালি আছে। আপোনালোকে লোকেল মুৰ্গী প্ৰডাকশ্যনৰ লোকেল মুৰ্গী পোৱালি আপোনালোকে বুকিং কৰিব পাৰে আগতীয়াকৈ। ইয়াত ধেৰ আছে, আপোনাৰ ইয়াত হাই ৰেটৰ আপোনাৰ চীনা মুৰ্গী আছে। এইটো আপোনাৰ পোৱালি, সৰু পোৱালিৰ দামেই 200 টকা, আৰু ডাঙৰ হ'লেতো 1200 মানলৈ ল'ব। চাওক, ইয়াতে থৈ দিয়া আছে চীনা মুৰ্গী, কেনেদৰে থৈছে। আমাৰ ইয়াত খুব কম পোৱা যায়, তথাপিও ঠায়ে ঠায়ে পোৱা যায়। ইয়াৰ সৰু পোৱালি দামেই আপোনাৰ 200 টকা, আৰু ইয়াৰ যোৰা, এতিয়াৰ যোৰা আপোনাৰ 700 টকা, আৰু ডাঙৰ হ'লেতো আপোনাৰ এটাত 1200 মান ল'ব চাগে। বিশেষ মই নাজানো, সুধিব লাগিব, সুধি পেলাই আপোনালোকক জনাম। আপোনালোকে ইনকুবেটাৰ এটা লওক, আপোনালোকে ব্যৱসায় কৰক, ভালদৰে ডিমবোৰ ৰাখক, আৰু ৰাখিলেই নহ'ব, ইয়াতো বহুতো কিছুমান কথা আছে। আপোনালোকে যদি ভাল 100% ৰিজাল্ট দিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰেণ্ট 24 ঘণ্টাই থাকিব লাগিব। 1-2 ঘণ্টা 3 ঘণ্টা গ'লেও ডিমবোৰ বেয়া হ'ব। আপোনালোকে ইনভাৰ্টাৰ এটা ব্যৱস্থা কৰিব লাগিব, আৰু 100% ৰিজাল্ট ভাল হ'বই। তাৰ বাবে অশেষ ধন্যবাদ, আৰু সকলো লোকে বহুত ধন্যবাদ থাকিল। আৰু মোৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু বেল আইকনটো টিপি দিয়ক। আৰু এনেদৰে ভাল ভিডিঅ' আপোনালোকক মই দি থাকিম, আপোনালোকে চাব পাৰিব মোৰ চেনেলৰ জৰিয়তে। ধন্যবাদ।